নমস্কাৰ মই ৰুমি হাজৰিকা সকলোকে মোৰ চেনেল ৰুমিছ কিচেনলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ সৰু মাছেৰে পিঁয়াজ পাতৰ জোলৰ ৰেচিপিটো। এই ৰেচিপিটো খুব বেছি টেষ্টি খাবলৈ। চাওক কিমান ধুনীয়া হৈছে। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে মোৰ আজিৰ এই ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। চাওচোন হাক ৰেচিপিটো। প্ৰথমতে মই এয়া সৰু মাছ বলিয়ৰা মাছ লৈছোঁ, বহুত টেষ্টি হয়। পিঁয়াজ পাতৰ লগত 200 গ্ৰাম ল'লোঁ, মটৰ লৈছোঁ, পিঁয়াজ পাত লৈছোঁ। এয়া দেখিছে একদম ফ্ৰেছ পিঁয়াজ পাত, পিঁয়াজ ডাঙৰ মিডিয়াম চাইজৰ পিঁয়াজ আধা, 2-3টা জলকীয়া লৈ লৈছোঁ। তাৰপিছত এইটো চাইজত পিঁয়াজৰ পাত, পিঁয়াজ আৰু জলকীয়াখিনি লৈছোঁ। এতিয়া মাছখিনি লৈ পেলাই মই তাত সোৱাদ অনুসৰি নিমখ দিছোঁ। তাৰপিছত আপোনালোকে এতিয়া দিব লাগিব অলপমান হালধি, বেছি নহয়, এচিকুটমান দিব। তাৰপিছত জিৰা পাউডাৰ দিব লাগিব, একেবাৰে কম, আধা চামুচমান বা তাতকৈ কম হ'লেও হ'ব। আৰু ৰঙা জলকীয়া পাউডাৰ দিব আধা চামুচ। তাৰপিছত আপোনালোকে দিব লাগিব খাটি সৰিয়হৰ তেল 1 চামুচ। সেইখিনি দিয়াৰ পাছত ধুনীয়াকৈ আপোনালোকে মিক্স কৰি দিয়ক। হাতেৰে হওক বা বেলেগ কিবা বাচনেদি হওক, আপোনালোকে ধুনীয়াকৈ মিক্স কৰক। হৈ গৈছে। তাৰপিছত এখন কেৰাহী লওক, কেৰাহীত 1 চামুচ, মাত্ৰ 1 চামুচ তেল দিব, বেছি নালাগে। সেইখিনি গৰম হ'বলৈ দিব। তাৰপিছত গৰম হোৱাৰ পিছতে আমি দিম গোটা জিৰা আধা চামুচ। সেইখিনি ফুটিব লাগিব, তাৰপৰা চেণ্ট ওলাব লাগিব। তাৰপিছত আমি দিম পিঁয়াজ, মিডিয়াম চাইজৰ পিঁয়াজ আধা দিছোঁ মই। পিঁয়াজখিনিও ব্ৰাউন কালাৰ হোৱালৈকে আপোনালোকে ভাজিব লাগিব। হৈ গৈছে ব্ৰাউন কালাৰৰ। এতিয়া কেঁচা পিঁয়াজ 2টাৰ পৰা 3টা আপোনালোকে এনেকৈ ফালি দিব। বৰ ধুনীয়া চেণ্ট আৰু টেষ্ট ধুনীয়া হয়। এতিয়া তাত মাছখিনি দি দিয়ক। মাছখিনি দিয়াৰ পিছত আপোনালোকে লৰাওঁতেনে অলপ সাৱধান হ'ব। 1 পৰা 1.5 মিনিটমান এনেকৈ লৰাই ভাজিব, খুব সাৱধানে ভাজিব। তাৰপিছত আধা কাপ পানী দিব। ফ্লেমটো হাইত দি আপোনালোকে 5 মিনিট উতলিবলৈ দিব, তেলটো ছেপাৰেট হোৱালৈকে। দেখিছে তেলটো ছেপাৰেট হৈ গৈছে। এতিয়া আপোনালোকে তাত দিব লাগিব কেঁচা মটৰখিনি। সেইখিনি অলপমান এনেকৈ স্প্ৰেড কৰি তাত আকৌ আপোনালোকে দিয়ক 1 কাপ পানী। তেনেকৈ দিয়াৰ পিছত 5 মিনিটমান আকৌ হাই ফ্লেমত উতলিবলৈ দিয়ক। দেখিব তেলটো ওপৰলৈ উঠি আহিব, মানে তেলটো পৃথক হৈ যাব। তাৰপিছত এতিয়া আপোনালোকে আজিৰ বিশেষ পিঁয়াজ পাতখিনি দি দিয়ক। সেইখিনিও 2 পৰা 3 মিনিটমান ওপৰত তুলিবলৈ দি দিয়ক। ঢাকোন নিদিব, এনেকৈ তুলিবলৈ দিয়ক। এয়া চাওক কি মজা হৈছে। বৰ ধুনীয়া চেণ্ট এটা আহিছে, কালাৰো বৰ বঢ়িয়া হয় আৰু খাবলৈ বহুত বেছি টেষ্টি হয়। দেখিছে কি মজা হৈছে। এনেকৈ অতি কম সময়তে সহজতে আপোনালোকে একটা সৰু মাছৰ বহুত টেষ্টি ৰেচিপি ঘৰতে প্ৰিপেয়াৰ কৰিব পাৰে। এয়া হৈ গ'ল। এয়া চাওক ঠাণ্ডা হোৱাৰ পাছত কি মজা ৰং হৈছে, খাবলৈ বহুত বেছি ধুনীয়া হয়। যদি আপোনালোকে সৰু মাছ খাই ভাল পায় তেনেহ'লে এনেকৈ এদিন বনাই চাব, খাই চাব, সকলোকে খুৱাই চাব। আপোনালোকে এবাৰ খালে 2-2বাৰ খাবলৈ ইচ্ছা কৰিবই। এয়া চাওক কি মজাকৈ দেখুৱাইছোঁ। মই বেছি জোলকৈও বনোৱা নাই, জোল হিচাপে বনোৱা নাই, অলপ গ্ৰেভি টাইপৰ বনাই দিছোঁ। এয়া চাওক কি বঢ়িয়া হৈছে দেখিবলৈ। দেখিবলৈ যিমান ধুনীয়া হৈছে তাতকৈ খাবলৈ বেছি ভাল হয়। এয়া বলিয়ৰা মাছৰ লগত মটৰ মাহেৰে আৰু পিঁয়াজৰ পাতেৰে ডিছ আপোনালোকৰ ৰেডি। এয়া চাওক কি মজা। প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ আগত সৰু মাছেৰে পিঁয়াজ পাতৰ ৰেচিপিটো প্ৰেজেণ্ট কৰিলোঁ এনেকৈ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ এই ভিডিঅ'টোতে লাইক কৰিব, যদি দৰকাৰ হয় শ্বেয়াৰ কৰিব, আৰু নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেল ৰুমিছ কিচেনটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই মাছৰ জুতি লওক এনেকৈ বনাই। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে মই বহুত ধন্যবাদ জনালোঁ।